চলাইছে সুমি বৰা নামৰ এগৰাকী অভিনেত্ৰীয়ে। গতিকে এই সন্দৰ্ভত কি ক'ব? মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে সকলোৰে চৰ্দাৰ, বাকীবিলাকত লাপিলোপা। মুখ্যমন্ত্ৰী আজি যি দুজনক আপোনাৰ আজি এৰেষ্ট কৰিছে তাতকৈ বেছি বেয়া কাম কৰিছে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যেকটো ক্ষেত্ৰত। ক্ষমতাৰ ৰাগিত মত্ত হৈ এতিয়া বিজেপিয়ে তেওঁক একো কৰা নাই। ক্ষমতাটো যাব দিয়ক, সকলোৰে চৰ্দাৰ, সকলো যিমান আপোনাৰ অপকাম যিবিলাক আপোনাৰ বেয়া কাম হৈছে সকলোৰে চৰ্দাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। গতিকে তেখেতে এতিয়া যিবিলাক কৰি আছে ক্ষমতাৰ ৰাগিত মত্ত হৈ তেওঁ গম পাইছে তেওঁৰ দিন বেয়ালৈ আহিব। গতিকে এতিয়া তেওঁৰ বিৰুদ্ধে আমি কথাবিলাক নকৈ যদি আপোনালোকে বেলেগ ফালে মোৰ মনত লৈ যায়, মইতো তেওঁৰ কথা ক'ব বিচাৰিছোঁ। ক'ৰবাত দেখিছে হাতলোতে ধৰা পৰিল ৩,০০০ টকা খাই হাতখন দাঙি দিয়ে। মূল চৰ্দাৰজনে আপোনাৰ গোটেইখিনি কৰি আছে। কি কৰি আছে মোৰ মুখখন নুখুলিলে ভাল, খুলিলে ময়ো আপোনাৰ খুলিব পাৰোঁ। ইতিমধ্যে মষ্ট ৱান্টেড বুলি ঘোষণা কৰিছে অভিনেত্ৰীগৰাকী। মষ্ট ৱান্টেডটো ৰাইজে তেওঁক ঘোষণা কৰিছে, সেইজন মুখ্যমন্ত্ৰী। বিভিন্নজনে বিভিন্ন সময়ত সামগ্ৰী সমষ্টিত অংশগ্ৰহণ কৰি আছে। কেৱল ইয়াত এটা ভয় ভীতি খুৱাই তেওঁলোকে বিজেপি এটা অত্যাচাৰ কৰিব বিচাৰিছে। যিজনে ইয়াত উঠিছিল, যিজনে হাৰিলে, সেই লোকজনে আকৌ আহি এজন নিজেই আপোনাৰ হাৰিলে, নিজে উঠি জিকিব নোৱাৰিলে, বহু কোটি কোটি টকা খৰচ কৰিলে। যিসকলে তেওঁৰ পৰা পইচা লৈ পিছত ভোট দিব নোৱাৰিলে, টেটু চেপি পিছত আকৌ সেইসকলৰ পৰা পইচা লোৱা বুলি ইয়াত অভিযোগ হৈছে। এতিয়া আকৌ আমাৰ পৰা যোৱা এজনে বিভিন্ন গোট খুলি কিবা চলি আছিল ঘৰখন, সেই লোকসকলৰ এৰেষ্ট কৰাৰ ভাবুকি দিছে। কোনোবাই ফাৰ্মাচী খুলিছে, সেইসকলক দি পেলাই ভয় খুৱাইছে। ভয়ভীত খুৱাই কোনোবাই ভোট দিয়ে নেকি? যিসকলক লৈ গৈছে সেইসকলে মোক ফোন কৰি কৈছে যে কেইটামান দিন আমি কৈছোঁ ইলেকশ্যনটো ডিক্লেয়াৰ কৰিব দিয়ক, আমি আকৌ হুপাকে ইয়ালৈ আহিম। এই লোকসকলৰ এটা ব্যৰ্থ চেষ্টা এটা চলিব। হিমন্ত বিশ্ব শৰ্মাক দেখুৱাবৰ কাৰণে কিছুমান কাম কৰি আছে। গতিকে ময়ো এতিয়া ক'ব বিচাৰিছোঁ, মোকো জকাই নল'ব। ময়ো জকাই ল'লে ময়ো আপোনাৰ আমি এনেধৰণৰ কথা ক'ব পাৰোঁ। গতিকে মই নিজকেও সংযম কৰি আছোঁ। কেতিয়াবা আমাৰ বান্ধ খুলি গ'লে তেতিয়াও আমি ৰাজনৈতিক যুদ্ধ আৰম্ভ কৰিম। এই যুদ্ধত আমি কিন্তু পৰাজয় নহওঁ। ডিপ্লুৰঞ্জন